আপুনি কি খাই ভাল পায় আৰু আপুনি কি বনাই ভাল পায় আৰু গৰিমা বৌৰ বনোৱা কোনটো ডিছ আপোনাৰ ভাল লাগে? আপুনি শেফ নেকি? নহয়, সব খাদ্য সম্পৰ্কীয়। শেফটো নহয়, মানে জানিব বিচাৰিছো আপুনি কি খাই ভাল পায় আৰু কি বনাই ভাল পায়। মই চেনি খাই ভাল পাওঁ। নহয়, বেছিকে চেনি খালে আকৌ চুগাৰ হ'ব নহয়। নাই, সেইটো কণ্ট্ৰল কৰি থাকো, একো নাই। কাম বেছিকে কৰোঁ নহয়, এনাৰ্জি ওলাই যায় চব। বাৰু চেনি খাই ভাল পায়, বনাই কি ভাল পায়? ধেমালি কৈছো, মই চবেই খাওঁ, খালি বেছিভাগ বস্তুৱে খাওঁ, খালি ৱাইল্ড লাইফৰ বস্তু একো নাখাওঁ মই। যেনেকৈ কিছুমানে হৰিণা চৰিণা খাই দিয়ে নহয়, পালে মই নাখাওঁ এইবিলাক, কাৰণ ৱাইল্ড লাইফৰ কাম কৰোঁ মই। এনিৱে মাছ বেছিকৈ খাওঁ। কি মাছ ভাল পায়? মাছ চব খাওঁ, মাছৰ কোনো জাতি নাই, ধৰ্ম নাই, ভগৱান নাই। মাছ সদায় মুক্ত। আৰু কি বনাই ভাল পায়? আৰু সেইটো কাৰণে চাগে প্ৰকৃতিয়ে ইমান বেছিকৈ মাছ দিছে গোটেই পৃথিৱীত, যাতে বেলেগ বস্তু নাইকিয়া হৈ গ'লেও মানুহে মাছ খাই জীয়াই থাকিব পাৰিব। আৰু এটা কথা, পানীৰ পৰা হোৱা যিকোনো বস্তু বডিৰ কাৰণে